তো গুড মৰ্নিং এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল, বহুতো বন্ধু বান্ধৱীৰ এটা কমেণ্ট যে অসম পুলিচত নতুনকৈ পোষ্ট কেতিয়া মুকলি হ'ব, অসম পুলিচত নতুনকৈ কেতিয়া এপ্লাই কৰিব পাৰিম। তো তাৰ ওপৰত বহুতে এটা কমেণ্ট কৰি আছে। তো সেইভাবে মই ভাবিলোঁ যে ইয়াৰ ওপৰত মই ভিডিঅ' এটা বনাই দিয়া উচিত। তো আপোনালোকক এইটো ভিডিঅ'ত নতুনকৈ পোষ্ট কেতিয়া মুকলি হ'ব, লগতে আপোনালোকে কেনেদৰে চাকৰি পাব পাৰিব অসম পুলিচত অতি সহজে, তো আপোনালোকক এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে এই ভিডিঅ'টি কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। যদিহে এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। মই এনেধৰণৰ ইনফৰমেশ্যন যেতিয়া আনি থাকোঁ আপোনালোকে অতি সহজে লাভ কৰিব পাৰিব বেল আইকনটো প্ৰেছ কৰি থ'লে। তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, বহুতৰে এটাই কমেণ্ট যে অসম পুলিচত আকৌ নতুনকৈ কেতিয়া মুকলি হ'ব, কেতিয়া নতুনকৈ এপ্লাই কৰিব পাৰিম। বহুত ল'ৰা ছোৱালী বহুত এক্সাইটেড হৈ আছে অসম পুলিচৰ চাকৰিটোৰ বাবে। তো খুবেই এইটো ভাল খবৰ। আৰু আপোনালোকে নিশ্চয় গমে পায় যে নতুন যে পোষ্টৰ এপ্লাইৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই। তো কেতিয়া আহিব তাৰ ওপৰত মই আপোনালোকক ক'ব নোৱাৰিম। তো এটা কথা ক'ব পাৰিম যে আপোনালোকে যিহেতু বৰ্তমান অগ্নিবীৰ যিটো এপ্লাই চলি আছে ইণ্ডিয়ান আৰ্মিত, তাত আপোনালোকে এপ্লাই কৰক যদিহে আপোনালোকে অসম পুলিচত চাকৰি কৰিম বুলি ভাবিছে। তো আপোনালোকে নিশ্চয় গমেই পায় যে অগ্নিবীৰত অনলি 4 বছৰৰ পৰাহে চাকৰি পাব। যদিহে আপোনালোকে প্ৰায় 4 বছৰৰ বাবে চাকৰি কৰিব পাৰিব। আৰু সেই 4 বছৰ যেতিয়া ৰিটায়াৰ হ'ব তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী চাই নিশ্চয় ঘোষণা কৰা আপোনালোকে কথাটো শুনিছে যে যেতিয়া আপোনালোকে 4 বছৰ কাল শেষ কৰিব অগ্নিবীৰত, তাৰপাছত ডাইৰেক্ট ঘোষণা কৰিছে যে অসম পুলিচত চাকৰি দিয়াৰ কথা ডাইৰেক্ট ঘোষণা কৰিছে। তো আপোনালোকে অগ্নিবীৰৰ বাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক যদিহে আপোনালোকে অসম পুলিচত চাকৰি কৰিম বুলি ভাবিছে। তো অগ্নিবীৰত যেতিয়া আপোনালোকে পাব, 4 বছৰকাল যেতিয়া আপোনালোকৰ কাৰ্যকাল শেষ হ'ব, শেষ হোৱাৰ পাছত আপোনালোকে ঘৰলৈ আহি এনেই থাকিব নাপায়, ডাইৰেক্ট আপোনালোকক অসম পুলিচত চাকৰি দিয়া হ'ব যিসকলে 4 বছৰ শেষ কৰি আহে। তো এইটো খুবেই ভাল খবৰ, এটা ভাল অপৰচুনিটি হয় যিসকলে অসম পুলিচত চাকৰি কৰা বহুত ইচ্ছা আছে। তো আপোনালোকে অসম পুলিচত নতুনকৈ এক্সট্ৰাকৈ পোষ্ট নোহোৱাকৈ আপোনালোকে ইণ্ডিয়ান আৰ্মিত যদি আপোনালোকে অগ্নিবীৰত যদি চাকৰি পায়, তেতিয়া অসম পুলিচত অতি সহজে আপোনালোকে চাকৰি কৰিব পাৰিব। মানে কি ওৱান গলি মে 2 শিকাৰ হ'ব। তো আপোনালোকে যদি ইণ্ডিয়ান আৰ্মিত ভালদৰে প্ৰিপেৰেশ্যন কৰি ভালদৰে আপোনালোকে যদি কষ্ট কৰি যদি ইণ্ডিয়ান আৰ্মিত চাকৰিটো লয়, তেতিয়াহ'লে আপোনালোকে অসম পুলিচত কোনো কষ্ট নকৰাকৈ চাকৰি কৰিব পাৰিব। তো এইটোৱে আছিল, বহুতে কমেণ্টত সুধি আছিল। তো আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰক। যিসকলৰ বয়স আছে, বয়স থকাখিনিক কৈছোঁ, যিসকলৰ বয়স আছে, যিখন নতুন সেইখিনি কৈছোঁ যে আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। এইটোৱে আছিল আজিৰ ভিডিঅ'। খুবেই আপোনালোকৰ বাবে এইটো ভাল এটা অপৰচুনিটি। আপোনালোকে এই অপৰচুনিটিটো কেতিয়াও নেহেৰাব। তো আপোনালোকে ভালদৰে সুযোগ ল'ব চেষ্টা কৰক এই অপৰচুনিটিটো। আজি ভিডিঅ'টো ইমান আছিল। যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ আপডেটৰ বাবে। তো আজিলৈ মানে আছিল। নমস্কাৰ, জয় অসম।